অসম গৌৰৱ নৱকুমাৰ ফুকনৰ এভাৰেষ্ট আৰোহণৰ পঞ্চম বৰ্ষপূৰ্তি পালন। অসম গৌৰৱ নৱকুমাৰ ফুকনৰ এভাৰেষ্ট আৰোহণৰ পঞ্চম বৰ্ষপূৰ্তি বুধবাৰে শিৱসাগৰ জিলাৰ ডিমৌৰ সমীপৰ চেপনৰ শান্তিবনৰ নিজা বাসভৱনত সামাজিক ব্যৱধান ৰক্ষা কৰি উদযাপন কৰা হয়। উল্লেখ্য যে 2016 চনৰ 20 মেৰ দিনটোতে নৱকুমাৰ ফুকনে এভাৰেষ্টত আৰোহণ কৰিবলৈ সক্ষম হৈছিল। ইফালে এভাৰেষ্ট বিজয়ী নৱকুমাৰ ফুকনক ডিমৌৰ সাংবাদিক মৃদুল বুঢ়াগোহাঁই, দীপক বৰা, গৌতম হীৰা, মৰাণৰ সাংবাদিক অৰুণ নাৰ্গ, শিৱসাগৰৰ সাংবাদিক ক্ৰমে দেৱজিৎ গগৈ, হিমাংশু নেওগ তথা চেপনৰ সমাজকৰ্মী অজয় সুতকে ধৰি বহু শুভাকাংক্ষীয়ে শুভেচ্ছা জ্ঞাপন কৰে। ডিমৌৰ পৰা দীপক বৰাৰ প্ৰতিবেদন, পাব্লিক প্ৰেছ।